এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ, ভালনে? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ মোৰ গুৱাহাটী ঘৰখন থকা কিছুমান ফুল। চ' ভিডিঅ'টো শেষলৈকে চাব। এইপাহ ফুল হৈছে জপা ফুল। আমাৰ ঘৰত পিচ কালাৰ জপা ফুল পাহ আছে, যাৰ ইংৰাজী শব্দ হৈছে হিবিস্কা, আৰু ইয়াৰ বিভিন্ন ৰং আছে, ৰঙা, গুলপীয়া। যিহেতু কৈছোঁ আমাৰ ঘৰত পিচ কালাৰ আছে। চ' জবা ফুল চুলিৰ কাৰণে বহুত উপকাৰী। চেম্পুৰ কাৰণেও জবা ফুলক ব্যৱহাৰ কৰা হয়। এইটো ফুল হৈছে অশোক ফুল। ইয়াৰ কি কি গুণাগুণ আছে আপোনালোকক মই এখন ফটো দি দিছোঁ, আপোনালোকে ভালকৈ পঢ়ি চাব। এইবাৰ হৈছে নয়নতৰা ফুলপাহ আয়ুৰ্বেদিক চিকিৎসকসকলে ঔষধি গছ হিচাপে ব্যৱহাৰ কৰে। চ' তেওঁলোকে কি কি কামত এই ফুলপাহ ঔষধ হিচাপে ব্যৱহাৰ কৰে মই এখন ফটো দিছোঁ, আপোনালোকে ভালদৰে পঢ়ি চাব। এইজোপা হৈছে চটপটি গছ। এই গছজোপাক পটপটি গছ বুলিও কোৱা হয়। এই গছজোপাক কি কাৰণে চটপটি গছ বুলি কোৱা হয় মই এটা আপোনালোকলৈ ভিডিঅ' আগবঢ়াইছোঁ, তাত আপোনালোকক ভালদৰে বুজাই দিম যে এই গছজোপাক কিয় চটপটি গছ বুলি কোৱা হয়। চটপটি গছজোপাত গা গছত কিছুমান পিপলি দেখা পোৱা যায়। এই পিপলিটো যেতিয়া শুকাই যায়, সেই পিপলিটো আনি মই ভিডিঅ'ত দেখুওৱাৰ দৰে কৰি চাবচোন। আপোনালোকে কি দেখা পায় জনাবচোন। এইপাহ হৈছে অপৰাজিতা ফুল। ইয়াৰ ইংৰাজী নাম হৈছে বাটাৰফ্লাই পি। ভাৰতত ইয়াক পূজাত ব্যৱহাৰ কৰা হয়। আজি মই বনাব লৈছোঁ লোকেল মাংস। মাংসখিনি নিমখ, হালধি আৰু মছলা সানি লৈছোঁ, আৰু লগত বনাবলৈ কাটি লৈছোঁ আলু, পিঁয়াজ, নহৰু, আদা পিচ, কেপচিকাম আৰু মান ধনিয়া। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।